আজিৰ সাধু বাঘ আৰু কেঁকুৰা। অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল। সি চোং সলাই আন এখন চোঙলৈ যাওঁতেই এটা কেঁকুৰাৰ সৈতে তাৰ দেখা শুনা হ'ল। কেঁকুৰাটোৱে বাঘক দেখি মিচিকিয়া হাঁহি মাৰি মাত লগালে, ককাই ক'লৈ যাৱ? বাঘে কেঁকুৰাৰ হাঁহি মুখ দেখি ভাল পাই উত্তৰ দিলে, মই চোং সলাই আন এখন হাবিলৈ যাওঁ, তুমিনো ক'লৈ যোৱা? কেঁকুৰাই ক'লে, মই ক'লৈকো নাযাওঁ, মোৰ ওচৰতে ঘৰ, মই অকলশৰীয়া জীৱ, মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকে চাবলৈ নাই। বাঘেও ক'লে, মোৰো সেয়ে কথা, ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী, মোৰো কেও কিছু নাই। এইদৰে দুয়ো আলাপ কৰি দুয়োৰে ওচৰত ইমান সন্তুষ্ট হ'ল যে শেষত দুয়ো সখী পতাই সেই হাবিতে ওচৰা ওচৰিকৈ থাকিল। এইদৰে কিছুদিন দুয়ো মিলা প্ৰীতিৰে আছিল। বাঘে পহু মাৰি আনে আৰু দুয়ো ভগাই মহা সুখেৰে খাই মেলি থাকে। কেঁকুৰা বাঘৰ সখীয়েক দেখি আন হিংসুক জন্তুৱেও কেঁকুৰাৰ কোনো অপকাৰ কৰিবলৈ সাহ নকৰে। এদিন কেঁকুৰাই বাঘক ক'লে, সখী, মঙহ খাই আৰু আমোৱালে, তোমাৰ আগত সঁচা কথা ক'বলৈ কি, মঙহ খাই মই লাহে লাহে পেট ৰুগীয়া হৈছোঁগৈ। এতেকে আমি মাজে মাজে নিৰামহীয়া খাবলৈ দিহা কৰিলে কেনে হয়? আমি খেতি কৰোঁ আহা। বাঘে উত্তৰ দিলে, খেতি কৰাটোনো কি টান কথা, তুমি ভাল দেখা যদি কৰোঁহক আহা। এই বুলি বাঘে কেঁকুৰাৰ কথাত হয় দিলত কেঁকুৰাই ক'লে, তেন্তে সখী, তুমি গাঁৱলৈ গৈ ধানৰ পথাৰৰ পৰা কিছুমান কঠীয়া তুলি লৈ আহা, মই হাবিৰ মাজৰ এই মাটিডোখৰকে চহাওঁ। এই বুলি দুয়ো আলচ কৰি কেঁকুৰাই মাটি খান্দিবলৈ লাগিল আৰু বাঘে লোকৰ পথাৰৰ পৰা মানিকী মধুৰি ধানৰ কঠীয়া চুৰকৈ আনি সেই মাটিত ৰুবলৈ ধৰিলে। কিছুদিনৰ ভিতৰতে সিহঁতৰ ধানে থোক মেলিলে। ধান দেখি সন্তোষ পাই কেঁকুৰাই বাঘক মাত লগালে, ধান জানিবা আৰ্জিলোঁ, পিছে তাৰ সাৰথি পাচলি নহ'লে কি হ'ব? সুদা ভাত খামহক কেনেকৈ? এতেকে আমি শাক পাচলিও আৰ্জিব লগা হ'ল। তুমি গাঁৱৰ পৰা লাই, লফা, চুকা, পালেং, মেমেধু, বাবৰিৰ পুলি কিছুমান লৈ আহাগৈ। বেঙেনাৰ পুলি গোটা চাৰিকো আনিবলৈ নাপাহৰিবা, মই শাকনি বাৰীৰ মাটি চহাওঁ। এই বুলি বাঘক শাক পুলি আনিবলৈ পাচি দি কেঁকুৰাই মাটি খান্দিবলৈ লাগিল। বাঘ দুখোজমান যোৱাৰ পিছতে কেঁকুৰাই আকৌ ৰিঙিয়াই মাত লগালে, সখী, মই ক'বলৈ পাহৰিছিলোঁ, জলকীয়াৰ পুলি গোটা চাৰিকো আনিবা, টেঙা দিয়া শাকৰ আঞ্জাৰে ভাত খাবলৈ জলকীয়া নহ'লে জুতি নালাগিব। বাঘে হুঁ বুলি আনিবলৈ গাত লৈ দীঘল দীঘলকৈ জাপ মাৰি গাঁৱৰ ফালে যাবলৈ ধৰিলে। এইদৰে খেতি বাতি কৰি দুয়ো বহি আছে। লাহে লাহে আঘোণ মাহ পালেহি, ধান পকিবলৈ আৰম্ভ হৈছে আৰু ডাবৰ আয়োজন কৰি কেঁকুৰাই বাঘক সুধিলে, সখী, মই আগ নিম। এই বুলি কেঁকুৰাই ধানৰ আগ অৰ্থাৎ গুটি নিলে আৰু বাঘে গুৰি অৰ্থাৎ নৰা নিলে। তাৰপিছত বেঙেনা ছিঙিবৰ হ'ল। বাঘে কেঁকুৰাক সুধিলে, সখী, তুমি গুটি নিবা নে গছ নিবা? কেঁকুৰাই গুটি নিম বুলি বেঙেনাৰ গুটি নিলে আৰু বাঘে গছ নিলে। এইদৰে খেতি সামৰি অতাই এদিন বাঘে নখোৱা পাতি কেঁকুৰাক নিমন্ত্ৰণ কৰিলে। ইপিনে বাঘে ধানৰ গুৰি ৰান্ধিছে, বেঙেনা গছৰ শাক ৰান্ধিছে আৰু ৰান্ধি কেঁকুৰাক খাবলৈ দিলে। কেঁকুৰাই আৰু সেইবোৰ কি খাব, অলপ চুই গুচি আহিল। সি যি হওক
ইয়াৰ পিছতো কেঁকুৰাই সদায় তিনি তেলনি মাৰি বাঘৰ ঘৰত মঙহৰ আঞ্জাৰে ভাত খায়। কিন্তু এদিনো বাঘক তাৰ নিজৰ ঘৰলৈ খাবলৈ নামাতে। বাঘে এই কথা টং কৰি এদিন কেঁকুৰাক ক'লে, সখী, তুমি এদিনো মোক তোমাৰ ঘৰত খাবলৈ মতা নাই। এদিন নখোৱা পাতি মোক মাতা না। তোমাৰ ঘৰতনো কেনে ৰন্ধা বঢ়া হয়, মোৰ খাই চাবৰ মন গৈছে। কেঁকুৰাই উত্তৰ দিলে, সখী, তোমাক মোৰ ঘৰত খাবলৈ কিয় নামাতিম? মই নখোৱা পাতি তোমাক মাতিম বুলি সদায় পাঙিয়ে আছোঁ। কিন্তু মোৰ ঘৰত ঠাই সংকীৰ্ণ। তোমাক ক'ত বহুৱাম, ক'ত খুৱাম বুলিহে থেৰো গেৰোকৈ আছোঁ। সেই দেখি এই কাম হৈ উঠা নাই। যি হওক, তুমি আহুকাল নাপালে কাইলৈ ৰাতিপুৱাৰ সাজ ভাতকে মোৰ ঘৰত খাবাগৈ। কি বোলা সখী? নখোৱা নামতহে দুখীয়াৰ ঘৰত কাইলৈ ভৰিৰ ধূলি পেলাই শাকে খাৰে এগাল খাই আহিবাগৈ মাথো। বাঘে উত্তৰ দিলে, নিশ্চয় কাইলৈ তোমাৰ ঘৰত ন খাবলৈ যাম। পিছদিনা পুৱা কেঁকুৰাই নখোৱা পাতি, মানিকী মধুৰি, জহা চাউলৰ ভাত, বেঙেনাৰ খাৰ। কেঁকুৰাই বাঘক ক'লে, সখী, তুমি মোৰ গাঁতৰ ওচৰতে বহা। মই ভাত আঞ্জা উলিয়াই দি থাকোঁ, তুমি খাই থাকা। তুমিতো আৰু মোৰ গাঁতৰ ভিতৰলৈ সোমাব নোৱাৰা। এই বুলি কেঁকুৰাই ভাত আঞ্জা গাঁতৰ মুখলৈ উলিয়াই দিবলৈ ধৰিলে আৰু বাঘে অলপ অলপ কৰি খাবলৈ ধৰিলে। কেঁকুৰাৰ ভাতৰ চৰু সৰু। ভাত যি ৰন্ধা হৈছিল তাক দুমুকুৰাতে বাঘে ওৰ পেলালে। গতিকে কেঁকুৰাৰ ভয় লাহুল। সি ভাবিলে, বাঘৰ আশয় পাবলৈ নাই। খাবলৈ বহি তাৰ পেট নভৰিলে মোৰ প্ৰতি তাৰ বন্ধুতা কন্ধুতা সোপাই ক'ৰবালৈ পেলাই যাব আৰু তাৰ খং উঠি সি মোক খাই পেলাব। এতেকে এটা বুদ্ধি কৰি ইয়াৰ হাতৰ পৰা সাৰিব লাগিব। ইয়াকে মনত পাঙি সি বাঘক ক'লে, সখী, বাৰে বাৰে মই তোমালৈ ভাত কঢ়িয়াই মোৰ কঁকালৰ বিষে ধৰিছে, উঠিবই নোৱাৰোঁ। তুমি তোমাৰ নেজডাল মোৰ গাঁতৰ ভিতৰলৈ সুমুৱাই দিয়া। তাতে মই ভাত আঞ্জা বাটিয়ে বাটিয়ে বান্ধি দিওঁ। তুমি নি খাই থাকা। কেঁকুৰাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি বাঘে তাৰ নেজডাল গাঁতত সুমুৱাই দিলতে কেঁকুৰাই ভিতৰৰ পৰা সেইডাল চেপি ধৰিলে। বাঘে দুখ পাই টানেহে টানে, নেজডাল হ'লে নোলায় আৰু তাত কেঁকুৰাৰ চেপা টানহে হয়। বাঘে যন্ত্ৰণাত তটমত এৰি চিঞৰত গগন ফালিবলৈ ধৰিলে। তথাপি কেঁকুৰাই এৰি নিদিয়ে। দৈৱ যুগত তেতিয়া ওচৰতে বাৰীকৰ এটাই পথাৰত মাটি কৰি আছিল। সি বাঘৰ চিঞৰ শুনি মাটি কৰিবলৈ কোৰলৈ পলাবলৈ ধৰোঁতে বাঘে দূৰৰ পৰা তাক দেখি চিঞৰি কান্দি কাটি কাকুতি মিনতি কৰিলে, হে ককা, এইপিনে আহা, মই মৰিলোঁ। কেঁকুৰাৰ চেপাত মোৰ প্ৰাণ যায়, মোৰ নেজডাল এৰুৱাই দিয়া হে ঐ। বাৰীকোঁৱৰে উত্তৰ দিলে, মই নোৱাৰোঁ, বুজিছনে? তই বাঘ, তোৰ বিশ্বাস নাই। এৰুৱাই দিলেই তই মোক খাই পেলাবি। বাঘে ক'লে, হে দেউতা, আহা ঐ, মই হইত তিনি হইত খাই কৈছোঁ, তোমাক নেখাওঁ। মোক এৰুৱাই দিয়া মোৰ দেউতা। তুমি যদি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা, তেনেহ'লে মই শপত খাই কৈছোঁ, দিনো তোমাক একোটাকৈ পুহু মাৰি আনি দিম। এই কথা শুনি বাৰীকোঁৱৰে বাঘৰ কথা পঠিয়াই কোৰখনেৰে চাপ মাৰি বাঘৰ নেজডাল কাটি দিলত বাঘ ৰক্ষা পৰিল। সেইদিনাখনৰ পৰা বাঘে বাৰীকোঁৱৰক এটাকৈ পহু দিব ধৰিলে। পিছে বাঘে বাৰীকোঁৱৰৰ চুক্তি কৰি ল'লে যে তোমাক মই মোৰ কথা মতে দিনো পহু একোটা দিম হয়, তুমি কিন্তু সেই কথা আগত ক'ব নোৱাৰা। ক'লেই তুমি য'ত থাকা তাৰে পৰাই মই ততালৈকে তোমাক লৈ গুচি যামহি। এদিন বাৰীকোঁৱৰৰ অলপ গা বেয়া হোৱা বাবে মাকে মঙলতী বুঢ়ী এজনী মাতি আনি মঙল চোৱালে। বুঢ়ীয়ে মঙল চাই ক'লে
যে কিছুমান জ্ঞাতি ভকতক পহুৰে ভোজ এটা খোৱালে বাৰীকোৰৰ গা ভাল হ'ব। এই কথা শুনি বাৰীয়ে পুতেকক ক'লত পুতেকে বাঘক ভোজলৈ 2টা পহু আনি দিবলৈ ক'লে। বাঘে ভোজৰ দিনা 2টা পহু মাৰি আনি বাৰীকোৰক দিলে। ভোজৰ দিনা সকলো জ্ঞাতি কুটুমে বাৰীকোৰৰ ঘৰত খাবলৈ বহিছে। এনেতে এখন পাত কম পৰাত এজনে কলপাত এখন কাটি আনিবৰ মনেৰে বাৰীৰ পিছফালে গৈ দেখিলে যে কিহবাৰ হাড়ে তাত পৰপতকাৰ হৈ আছে। মানুহটোৱে হাড়বোৰ দেখি বিচুৰ্তি খাই পাত নাকাটি উভতি গুচি আহি সকলোকে ক'লে, ৰাইজসকল, আমি ইয়াৰ ঘৰত ভোজ খাব নোৱাৰোঁ, ই কিবা খায়। ই ইমানবোৰ হাড় দমাই থবলৈ ক'ত পালে? এই বুলি ক'লত সকলো ভোজৰ হাতৰ পৰা হাত দাঙিয়ে উঠি আহি দেখিলে কথা সঁচা। কিন্তু বাৰীকোৰক যেতিয়া এই বিষয়ে প্ৰশ্ন কৰিলে, বাৰীকোৰে ক'লে, খাব পোৱা জন্তুৰ বাহিৰে আন একোৰে হাড় মোৰ নহয়। আপোনাৰ সকলোৰ আগত ক'ব নোৱাৰোঁ, কাৰণ ক'লেই মোক বাঘে লৈ গুচি যাবহি। ৰাইজে তাৰ কথাত নপতিয়াই তাক জাঠি জোং লৈ বেৰি ধৰিলে আৰু ক'লে, তই ক, নহ'লে আমি নাখাওঁ। ৰাইজৰ কথা শুনি বাৰীকোৰে নিৰুপায় হৈ সকলোৰে মাজত আঁঠু লৈ কথাটো ক'বলৈ ধৰিলে। যেই কথাটো শেষ হ'ল, ক'ৰবৰ পৰা বাঘটো হঠাতে আহি মানুহৰ মাজৰ পৰা তাক থাপ মাৰি লৈ গুচি গ'ল। ভোজ খাবলৈ অহা ৰাইজে অকণমান বেলি ভেবা লাগি তাৰ পাছত ইফালে সিফালে তাক নাপাই ঘৰা ঘূৰি গুচি গ'ল। ইপিনে বাঘে বাৰীকোৰক নি এখন গেজেপনি হাবিত সোমালিগৈ। কোঁৱৰৰ কিবা ভাগ্য ভাল আছিল। এনে সময়তে ভোকত তাৰ পেটে কোৰকোৰাবলৈ ধৰিলে। বাঘে কোৰকোৰণি শুনি কোঁৱৰক সুধিলে, তোৰ পেটত কিহে কোৰকোৰাইছে ঐ? কথাষাৰ শুনি বাৰীকোৰৰ খপ কৰে বুদ্ধি ওলাল। সি উত্তৰ দিলে, আয়ে সৰুতে মোক চকুৰি কেঁকুৰা খুৱাইছিল। তাৰে 3 কুৰি আগে ওলাল, 3 কুৰি বাকী আছিল। এতিয়া সেই 3 কুৰিয়ে ওলাব খুজিছে। বাঘে কেঁকুৰাৰ নাম শুনিয়ে ভাবিলে, সৰ্বনাশ, এটা কেঁকুৰাই মোক 14 ভুৱন দেখুৱাই থৈছে। এতিয়া যদি 3 কুৰি কেঁকুৰা ওলাব লাগিল, তেনেহ'লে মোৰ ফালে হৈছে আৰু। বাঘে ইয়াকে ভাবি বাৰীকোৰক তাতে এৰি পলাই গুচি গ'ল। এইবাৰ বাঘৰ হাতৰ পৰা এৰাই বাৰীকোৰে লাহে লাহে গৈ এখন নৈৰ পাৰত এজোপা গছৰ তল পালেগৈ। সি দেখিলে গছজোপাৰ তলতে বনৰীয়া মহৰ খুটি। মহবোৰ যেতিয়া তাত নাছিল দেখি কোঁৱৰে লৰালৰিকৈ তাত পৰি থকা গাখীৰৰ ফেনবোৰ খাই খুটিখন ভালকৈ সাৰি মচি চাফ চিকুণ কৰি থৈ ওচৰৰ গছজোপাত উঠি থাকিল। আটাইবোৰ মহ চৰি গধূলি উভতি আহি সিহঁতৰ খুটি সেইদিনা অতাই পিতাই থোৱা দেখি আচৰিত হ'ল। সিহঁতে চাৰিওফালে চাই একো নেদেখি নিজৰ ভিতৰতে কথা কোৱা মেলা কৰি শুই থাকিল। পিছদিনা ৰাতিপুৱা মহবোৰ যেতিয়া চৰিবলৈ গ'ল, বাৰীকোৰ গছৰ পৰা নামি আহিল। মহ পোৱালীয়ে পিয়োতে সিহঁতৰ মুখৰ পৰা গাখীৰৰ যিবোৰ ফেন মাটিত পৰি আছিল, সেইবোৰ সি খাই আগৰ দিনৰ দৰে খুটিখন ভালকৈ সাৰি গোবৰবোৰ পেলাই চাফ চিকুণ কৰি গছৰ ওপৰত উঠি থাকিল। সেইদিনাও গধূলি মহবোৰ আহি আচৰিত হ'ল আৰু কোনে এই কাম কৰে তাক ধৰিবৰ মনেৰে আলচ কৰি পিছদিনা বুঢ়া মহ এটাক ৰখীয়া পাতি চৰিবলৈ গ'ল। কিন্তু দুপৰীয়া ৰ'দত বুঢ়া মহটোৰ টোপনি আহিলত বাৰীকোৰে হাউট কৰি গছৰ পৰা নামি আহি আগৰ দৰে ফেনবোৰ খাই খুটিখন চফা কৰি গছৰ ওপৰত উঠি থাকিল। বুঢ়া মহে গমকে নেপালে। গধূলি মহবোৰে আহি ভাগ দেখি সুধিলত বুঢ়াই ক'লে, মই একো নেদেখিলোঁ। পিছদিনা আকৌ তাহাঁতি
কানি মহ এজনীক ৰখীয়া পাতি থৈ গ'ল। কানিয়ে ভাল চকুটো তলফালে আৰু কণা চকুটো ওপৰফালে শুই থাকোঁতে সেইদিনৰ বাৰীকোৰে আগৰ দৰে সকলো কাম কৰি গছত উঠি ৰ'ল। গধূলি মহজাকে আহি কানিক বতৰা সোধাত কানিয়ে একো নেদেখিলোঁ বুলি ক'লত সিহঁতে বুজিব পাৰিলে যে কানিয়ে কণা চকুটো ওপৰ ফালে দি শুই থকা বাবেহে একো নেদেখিলে। এইবাৰ সিহঁতে ঘাই মহজনীকে ৰখীয়া পাতি থৈ যাবলৈ ঠিক কৰি পিছদিনা তাকেই কৰিলে। কিন্তু সেইদিনাও ঘাই মহজনীৰ চিলমিলকৈ অলপ টোপনি অহা দেখি বাৰী কোঁৱৰে নামি আহি কামখিনি কৰি গছত উঠোঁতে মহজনীৰ টোপনি ভাগিলত তাই তাক দেখি লৰ মাৰি আহি সুধিলে, তই দেৱতা নে মানুহ কোন ক? আৰু দেৱতাই হ বা মানুহেই হ, নামিয়া। বাৰী কোঁৱৰে ক'লে, মই দেৱতা নহওঁ, মানুহহে। মই নামি যাব নোৱাৰোঁ, গ'লেই তই মোক খুচি মাৰিবি। মহজনীয়ে ক'লে, নুখুচুৱাও, নামিয়া। কোঁৱৰে ক'লে, নহয় তই খুচিবি। ইয়াৰ পিছত মহজনীয়ে ৩ হৈত খাই নুখুচি বুলি ক'লত সেই বাৰী কোঁৱৰে গছৰ পৰা নামি আহি আগৰ পৰা আগলৈ গুৰিলৈকে তাৰ সকলো কথা মহজনীক ক'লে। তাৰ কথা শুনি মহজনীৰ তালৈ মৰম লাগিল। তাই তাক ক'লে, তুমি আজিৰ পৰা ইয়াতে নিৰ্ভয়ে থাকা। তোমাক আমি আমাৰ গৰাকী পাতিলোঁ আৰু গাখীৰ খাবলৈ সুকীয়াকৈ আমি তোমাক এজনী মহ দিম। গধূলি আনবিলাক মহ আহিলত ঘাই মহজনীয়ে সকলোবিলাক কথা সিহঁতক ক'লত সিহঁতেও ৰং পালে আৰু বাৰী কোঁৱৰক নিজৰ গৰাকী বুলি মানি ল'লে। ইয়াৰ পিছত সিহঁতে কানি মহজনী মাৰি তাইৰ শিং দুটা বাৰী কোঁৱৰক দি ক'লে, এই শিং দুটাৰ এটা খং শিঙা, এটা ৰং শিঙা। আমি চৰিবলৈ গ'লে তুমি যদি ৰং শিঙাটো বজোৱা তেন্তে তুমি ভালে আছা বুলি জানি আমিও ৰঙেৰে চৰি ঘাঁহ খুৱাই ফুৰিম। আৰু যদি তোমাৰ কোনো বিপদ ঘটে তেন্তে তুমি যদি খং শিঙাটো বজোৱা তেতিয়া আমি তোমাক ৰাখিবলৈ লৰি তোমাৰ ওচৰ ওলাম। এইদৰে ভালেমান দিন গ'ল। এদিন বাৰী কোঁৱৰে ডালত বহি মূৰ আচোৰোতে দৈবাত তেওঁৰ দীঘল চুলি এডাল নৈত পৰিল। সেই চুলিডাল এটা ৰাস বৰালীয়ে খালে। এদিন এটা ডুমে জাল বাওঁতে সেই ৰাস বৰালিটো তাৰ জালত পৰিল আৰু মাছটো ডাঙৰ দেখি ডুমে তাক লৈ গৈ ৰজাক ভেটিলে। ৰজাৰ এজনী দীপ-লিপ কন্যা আছিল। লিগিৰিহঁতে মাছটো বাচোতে কন্যাজনী আগত থিয় দি আছিল। বৰালিৰ পেটৰ পৰা ইমান দীঘল চুলি এডাল ওলোৱা দেখি কন্যাজনীয়ে সেই চুলিডাল যাৰ মূৰৰ তেওঁক মনে মনে স্বামী বুৰি সেইডাল লৈ এটা টেমাৰ ভিতৰত সুমুৱাই থৈ ৰহঘৰত সোমাল। কিয় জীয়েক ৰহঘৰত সোমাল এই কথা ৰজাই সোধাত জীয়েকে ক'লে যে এই চুলিডালৰ গিৰিহঁতক আনি তেওঁৰ সৈতে বিয়া দিয়ে, তেহে তেওঁ ৰহঘৰৰ পৰা ওলাব, নতুবা তেওঁ ভাত পানী নাখাই মৰি যাব। ৰজা এই কথা শুনি বিচূৰ্তি হ'ল। ক'ৰ মানুহে মোৰ আচুৰি নৈত চুলি পেলালে, ক'ৰ মাছৰ পেটত সেই চুলি ওলাল, এতিয়া তেওঁ তাক ক'ত বিচাৰি পায়? নহ'লেও সেইফালে ৰাজকন্যা মৰে। ৰাজকন্যাই এটা ঢোঁৰা কাউৰী পুহিছিল। সি ৰজাৰ দুখ দেখি ওচৰ চাপি আহি ক'লে, স্বৰ্গদেউ আপুনি একো চিন্তা নকৰিব, মই চুলিৰ গৰাকীক উলিয়াই দিম। আপুনি মোক মাথোন এটা পকা আম দিয়ক। ৰজাই ঢোঁৰা কাউৰীৰ কথা শুনি অলপ উশাহ পাই লৰালৰিকৈ এটা আম বিচৰাই আনি ঢোঁৰা কাউৰীক দিলে। কাউৰীয়ে সেই পকা আমটো লৈ বাৰী কোঁৱৰ থকা হাবিলৈ উৰি গৈ কোঁৱৰৰ ওচৰ পাই মাত লগালে, খং শিঙা কোনে বায়, পকা আমটি কোনে খায়? পকা আমৰ নাম শুনি বাৰী কোঁৱৰৰ লোভ লাগিল। তেওঁ উত্তৰ দিলে, ৰং শিঙা খং শিঙা ময়ে বাওঁ,
পকা আমটি পালে ময়েই খাওঁ। এই বুলি কোঁৱৰে কলত কাউৰীটোৱে বাৰী কোঁৱৰক পকা আমটি দিলে আৰু কোঁৱৰে আমটো ল'বলৈ হাত মেলোঁতেই সি টুপ কৰে খংহিঙাটো লৈ গুচি গ'ল। মানুহে কথাতে কয় বোলে কাউৰী টেঙৰ আৰু মাউৰী টেঙৰ। সি কোঁৱৰক কেনেকৈ ঠগিলে দেখিলা? কোঁৱৰৰ হাতৰ পৰা খংহিঙাটি লৈ গুচি গ'লত বাপুৰ চিলিম চিকিল। ইয়াৰ পিছত বাৰী কোঁৱৰে ৰংশিঙাটো বজাইহে বজায়। মহবোৰে ৰংশিঙাৰ মাত শুনি ৰং পাই ঘূৰি ঘূৰি চৰি ফুৰিবলৈহে লাগিল। ইপিনে ঢোঁৰা কাউৰীয়ে ৰজাক খংশিঙাটো দি ক'লে বোলে এই শিঙাৰ গিৰিহঁত চুলিৰ গৰাকী, আপুনি মোৰ লগত টেকেলা বেঙেনা গোটা চেৰেক দিয়ক, মই তাক দেখুৱাই দিওঁগৈ। কাউৰীৰ কথা শুনি ৰজাই গোটা চেৰেক টেকেলা তাৰ লগত দি পঠিয়ালে। বাৰী কোঁৱৰক এতিয়া সহজে ধৰি আনিব পৰা হ'ল, কাৰণ খংশিঙাটো লৈ তাৰ বল গ'ল। বাৰী কোঁৱৰক ৰজাৰ টেকেলাই ধৰি আনি ৰজাৰ আগত দিলে। কোঁৱৰক টেকেলাই ধৰি লৈ যাওঁতে সি বাটে বাটে নিজৰ গাৰ কাপোৰখন এডোখৰ এডোখৰকৈ ফালি পেলাই গৈছিল। মহবোৰে গধূলি খুটিলৈ আহি কোঁৱৰক নেদেখি কোঁৱৰৰ কিবা বিপদ ঘটিল ভাবি কোঁৱৰে ফালি পেলাই যোৱা সেই কানি কাপোৰবোৰৰ চিন ধৰি ধৰি বিচাৰি গৈ ৰজাৰ ঘৰ ওলালগৈ। মহজাক অহা দেখি ভয় খোৱাত ৰজাই বাৰী কোঁৱৰক সুধিলে, এই জাক কাৰ মহ? কোঁৱৰে ক'লে, সেই জাক মোৰেই মহ। মহজাকেও কোঁৱৰক দেখি আনন্দত নাচিবলৈ ধৰিলে। ৰজাই কোঁৱৰক ক'লে, যদি তোমাৰহে মহ তেন্তে তুমি সিহঁতৰ কাণে কাণে বগাই ফুৰিব পাৰিবানে? কোঁৱৰে পাৰিম বুলি কৈ মহবোৰৰ কাণে কাণে বগাই ফুৰি দেখুৱালত ৰজাই কথাটোৰ প্ৰমাণ পাই সন্তোষিত হ'ল আৰু বাৰী কোঁৱৰৰ সৈতে নিজৰ জীয়েকক বিয়া দি জোৱায়েকক উঠি ৰজা পাতিলে আৰু নিজে বহি ৰজা হৈ গ'ল। আমাৰো কাপোৰ কানি ক'লা হ'ল আৰু আমি ঘৰলৈ গুচি আহিলোঁ।